এইবাৰ আৰু কাকডোঙা বৰালি খোৱাতহে জোৰ মানে আমাৰ পথাৰতে চাপৰি অকণমান আছিলে ভাবিলোঁ এয়া চাপৰিটো খান্দি পেলাওঁ মাটিও অলপমান মানে দৰকাৰ হৈ আছিলে আমাক আৰু এইবাৰ পানী বাঢ়িব যিহেতু পানী বাঢ়িলে কাকডোঙা বৰালিটো ওলাব আৰু ওলাই আমাৰ পুখুৰীত সোমালেই খাম আৰু জাল চাল মাৰি আৰু ওচৰতে মানে ঘৰৰ পুখুৰীতে থাকিলে কাপোৰ কানি ধোৱাৰ পৰা ধৰি সেইটো কাৰণে কিমান সুবিধা নহয় জানো আৰু আজিকালি টিউবৱেলত যে ইমান আইৰণ বিশেষকৈ আমাৰ বহুত আইৰণ সেইটো কাৰণে পুখুৰীটো ধুনীয়াকৈ মানে কাপোৰ কানি ধুবলৈ চাফা হ'ব আৰু আজিকালি কিমান কি পৰিৱৰ্তন হ'ল দেখিছেনে আগতে মানুহে বেলচা মাৰি মাটি খান্দিছিলে কিন্তু আজিকালি কিমান সুবিধা হ'ল আৰু পৰিৱৰ্তনো যথেষ্টখিনি হ'ল আৰু কিমান পৰিৱৰ্তন হ'ব একমাত্ৰ ভগৱান জানে দেই আৰু এয়া পুখুৰী খান্দিবলৈ আৰম্ভ কৰিলে তাকে চাবলৈ মানুহো হৈছে আৰু মানে একো নেদেখা বস্তু নহয় আৰু তথাপিও আৰু এইফালে আজি খানা খাব যিহেতু তাক গাড়ীত কাম কৰা মানুহবিলাকে আৰু পূৰা জলকীয়া দি জ্বলা দি খুৱাই দিব লাগিব আজি বতৰটো ঠাণ্ডা যিহেতু আৰু এয়া আমাৰ ঘৰতো 10 গাড়ীমান পেলাই ল'লোঁ আমাৰ ঘৰতো যিহেতু কাম আছে মাটিৰ বহুত প্ৰয়োজন সেইকাৰণে পুখুৰীটো ঘপককৈ খান্দিব লগা হ'ল ঘপককৈ নহয় মানে ভাবি থৈছিলোঁ আৰু খান্দিব লাগিব বুলি আৰু সুবিধা পাওঁতেই ঘৰতো 2 গাড়ীমান পেলাই লৈছোঁ আৰু এয়া নেক্সট দিনা ৰাতিপুৱা মই পুখুৰীটো ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ আৰু ডাঙৰেই হৈছে বাৰু কিন্তু মোবাইলত সৰু সৰু লাগিছে বাৰু আৰু পাৰটো ধুনীয়াকৈ জেচিবিয়ে বান্ধি দিলে তথাপি আৰু ভালকৈ বান্ধিব লাগিব নহ'লে পাৰটো খহি যাব আৰু এই মাটিকণ ৰখা হ'ল মানে আমাৰ এইটো চাইডে ৰাস্তাটো আছে আৰু এইবাৰ ৰাস্তাটো আমাৰ আহিছে বোলে ভাল খবৰ আৰু ধুনীয়াকৈ জেওৰা চেওৰা দি মানে বেৰি থ'ব লাগিব নহ'লে ল'ৰা ছোৱালীৰ কাৰণে ভয় গৰু ছাগলীৰ কাৰণে